হেল্ল' বন্ধুসকল, উৎপল ব্লগ ইউটিউব চেনেলৰ অন্য ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আমাৰ ভাৰতীয় সংবিধানত কিছুমান ধাৰা উপলব্ধ হৈ আছে আৰু সেই ধাৰা অনুযায়ী আপোনালোকে যদি কিবা অপৰাধ কৰে, সেই অপৰাধ অনুযায়ী আপোনাক শাস্তি প্ৰদান কৰা হয় আৰু সেই অপৰাধ কিমান নম্বৰ অনুচ্ছেদত আছে সেইবোৰ আজি মই এটা সৰুকৈ এটা ভিডিঅ' আলোচনা কৰিম। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। যদিহে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি লওক আৰু লগত থকা বেল আইকনটো দবাই অল কৰি দিয়ক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ভাৰতীয় সংবিধানত ৩০৭ নম্বৰ ধাৰাত আছে হত্যাৰ কৰাৰ চেষ্টা। যদি আপুনি কোনো ব্যক্তিক হত্যা কৰিব চেষ্টা কৰে তেন্তে আপোনাক আইনে ৩০৭ নম্বৰ ধাৰাত আপোনাক দণ্ডনীয় কৰিব পাৰে। আৰু ৩০২ নম্বৰ ধাৰাত আছে হত্যাৰ শাস্তি। হয়, ৩০২ নম্বৰ ধাৰা অনুযায়ী আপুনি যদি কাৰোবাক হত্যা কৰিছে তেন্তে হত্যাৰ আপোনাৰ শাস্তি ৩০২ নম্বৰ ধাৰাত আপোনাক দণ্ডনীয় কৰিব পাৰে। আৰু আমাৰ ভাৰতীয় সংবিধানত ৩৭৪ অনুচ্ছেদত আছে যে ধৰ্ষণ। যদি আপুনি কোনোবা নাৰীক ধৰ্ষণ কৰে তাৰপিছত আপোনাক আইনে ৩৭৪ অনুচ্ছেদত আপোনাক দণ্ডনীয় কৰিব পাৰে। আৰু ৩৯৫ অনুচ্ছেদত আছে ডকাইতি। যদি আপুনি কোনোবা ব্যক্তিৰ ঘৰত ডকাইত কৰে বা ৰাস্তাত ডকাইত কৰে, সেই যদি ডকাইতি কেছত যদি ফচে ৩৯৫ অনুচ্ছেদত আপোনাক শাস্তি প্ৰদান কৰিব পাৰে। আৰু ১২০ নম্বৰ ধাৰাত আছে ষড়যন্ত্ৰ ৰচনা কৰা। যদি আপোনাক বা আপুনি কাৰোবাক ষড়যন্ত্ৰ কৰিছে, অৰ্থাৎ যদি আপুনি কাৰোবাক মাৰিবলৈ ষড়যন্ত্ৰ কৰিছে বা মিছা আৰোপ কৰিছে তেন্তে আপোনাক ১২০ নম্বৰ ধাৰাত আপোনাক আইনে জগৰীয়া হিচাপে দোষী কৰিব। আমাৰ ভাৰতীয় সংবিধানৰ ৩৬৫ নম্বৰ অনুচ্ছেদত আছে অপহৰণ। যদি আপুনি কাৰোবাক অপহৰণ কৰে, অৰ্থাৎ আপুনি যদি কাৰোবাক উঠাই লৈ গৈছে তেন্তে আপোনাক ৩৬৫ নম্বৰ ধাৰা অনুযায়ী আপোনাক আইনৰ চকুত জগৰীয়া হ'ব আৰু দণ্ডনীয় প্ৰদান কৰিব। ভাৰতীয় সংবিধানত ২০১ নম্বৰ ধাৰাত আছে প্ৰমাণ নষ্ট কৰা। যদি আপুনি কাৰোবাৰ ঘৰত কিবা বেয়া কাম কৰিছে, অৰ্থাৎ ক'ৰবাত বেয়া কাম কৰিছে, যদি আপোনাৰ প্ৰমাণ সহকাৰে আপোনাক যদি পুলিচৰ ওচৰত কেছ দিয়ে তেন্তে আপুনি সেই প্ৰমাণ আপুনি নষ্ট কৰে বা প্ৰমাণ জ্বলাই দিয়ে পেলাই দিয়ে আপুনি তেনেকুৱা কাম কৰে তেন্তে আইনৰ চকুত আপুনি ২০১ নম্বৰ ধাৰা অনুযায়ী আপোনাক দণ্ডনীয় দিব প্ৰমাণ নষ্ট কৰাৰ গোচৰত। ৪১২ নম্বৰ অনুচ্ছেদত আছে বস্তু কাঢ়ি লোৱা। যদি আপুনি কাৰোবাৰ বস্তু কাঢ়ি লৈছে, অৰ্থাৎ কাৰোবাৰ ঘৰৰ পৰা হওক ৰাস্তাৰ পৰা হওক কোনো এভৰিথিং য'ৰ পৰা নহওক, আপুনি যদিহে এনেকুৱা বস্তু কাঢ়ি, আমাৰ ভাৰতীয় সংবিধানত ১৯১ ধাৰাত আছে মিথ্যাশ্ৰয় লোৱা। যদি আপুনি কিবা মিছা কথা কয়, অথবা আইনত মিছা কথা কয় তেন্তে আপোনাক ১৯১ ধাৰা অনুযায়ী আপোনাক মিথ্যাশ্ৰয় লোৱা বুলি আপোনাক মিছলীয়া হিচাপে আপোনাক ঘোষণা কৰিব আৰু আপোনাক দণ্ডনীয় প্ৰদান কৰিব। আৰু ৩০০ নম্বৰ ধাৰাত আছে হত্যা কৰা। যদি আপুনি কাৰোবাক হত্যা কৰিছে, অৰ্থাৎ মাৰি পেলাইছে, আপোনাক আইনে আপোনাক ৩০০ ধাৰা অনুযায়ী আপোনাক দণ্ডনীয় ঘোষণা কৰিব, আপুনি হত্যা কৰিছে। আমাৰ ভাৰতীয় সংবিধানৰ ৩১২ নম্বৰ ধাৰাত আছে গৰ্ভপাত কৰা। যদি কোনো নাৰীক গৰ্ভপাত কৰে, অৰ্থাৎ যদি কোনোবা সন্তান এটা পৃথিৱীলৈ অহাৰ আগমুহূৰ্তত মাৰি পেলাই গৰ্ভাৱস্থাত থাকোঁতে যদি সেই কথা আইনে গম পায় তেন্তে আপুনি আইনৰ চকুত জগৰীয়া হ'ব আৰু ৩১২ নম্বৰ ধাৰা অনুযায়ী আপোনাক শাস্তি প্ৰদান কৰিব পাৰে। আৰু আপোনাক অনুৰোধ কৰিছোঁ যেন আপোনাক পৃথিৱীলৈ অহা জীৱটো মাৰি নেপেলাওক, নষ্ট কৰি নেপেলাওক, তেখেতক বা তাইক বা তাক জীয়াই থাকিবলৈ দিয়ক। আমাৰ ভাৰতীয় সংবিধানৰ ৩০৯ নম্বৰ ধাৰাত আছে আত্মহত্যাৰ চেষ্টা কৰে। যদি আপুনি আত্মহত্যাৰ চেষ্টা কৰে অথবা আত্মহত্যাৰ চেষ্টা কৰিব বিচাৰে তেন্তে সেই কথা যদি পুলিচে গম পায় তেন্তে আপুনি আইনৰ চকুত ৩০৯ নম্বৰ ধাৰা অনুযায়ী দোষী হিচাপে স্বীকৃতি পাব আৰু আত্মহত্যা নকৰিব। আত্মহত্যা কৰা এক মহাপাপ আৰু আপোনাৰ জীৱনটো সুখী হৈ জীয়াই থাকক, আত্মহত্যাৰ নিচিনা এটা বেয়া কাম বাছি নল'ব। আমাৰ ভাৰতীয় সংবিধান ৩৫১ নম্বৰ অনুচ্ছেদত আছে আক্ৰমণ কৰা। যদি আপুনি কোনো ব্যক্তিক আক্ৰমণ কৰে, অৰ্থাৎ মাৰিবলৈ যায়, তেতিয়া যদি আইনৰ সেই গোচৰ দিয়ে গৈ হয়তো আপোনাৰ ওপৰত কেছ দিব তেন্তে আপোনাক ৩৫১ নম্বৰ অনুচ্ছেদ অনুযায়ী আপোনাক শাস্তি প্ৰদান কৰিব পাৰে আৰু আইনৰ চকুত জগৰীয়া হ'ব পাৰে। আপুনি এনেকুৱা নকৰিব। আমাৰ ভাৰতীয় সংবিধানত ৮১৫ নম্বৰ অনুচ্ছেদত আছে চলনা কৰা। যদি আপুনি কিবা চলনা কৰিছে, অৰ্থাৎ কাৰোবাক মাৰিবলৈ আপুনি ভাবি আছে আৰু কিবা কৰিবলৈ চলনা কৰি আছে, যদি আপোনাৰ কথা সেই ব্যক্তিজনে আপোনাক গোচৰ দিব পুলিচৰ ওচৰত, যদি আপোনাক ধৰিব পাৰে প্ৰমাণ সহকাৰে তেন্তে আপোনাক ৮১৫ নম্বৰ ধাৰা অনুযায়ী আপোনাক শাস্তি প্ৰদান কৰিব পাৰে আৰু দণ্ডনীয় দিব পাৰে। ৪৯৯ ধাৰা অনুযায়ী আছে মানহানি কেছ। যদি আপুনি কোনো ব্যক্তিক মানহানি কৰে, অৰ্থাৎ অপমান কৰে, কোনো সামাজিক কামত যদি তেখেতে আগবাঢ়ি যায়, অৰ্থাৎ ঘৰতে হওক বাহিৰতে হওক, যদি মানহানি কেছ কৰে আপোনাক মানহানি কেছ হিচাপে আপোনাক আইনে দোষী কৰিব আৰু শাস্তি প্ৰদান কৰিব। আমাৰ ভাৰতীয় সংবিধানত যিখিনি দণ্ডবিধি নিয়ম আছিলে, যিখিনি ধাৰা আছিলে, সেইখিনি সকলোখিনি কৰিছোঁ আৰু আপোনালোকে কিছুমান ভুল কৰাৰ আগমুহূৰ্তত এইবোৰ ভাবক আৰু আপোনালোকে নিজে চাওক সংবিধানত কি কি আছে কি কি নাই। মই ভিডিঅ'টো যদি আপোনাক জনালোঁ আৰু এনেকুৱা কাম নকৰিব যে আপুনি আইনৰ চকুত জগৰীয়া হ'ব আৰু গোটেই জীৱনটো আপুনি এজন বেয়া মানুহ হিচাপে স্বীকৃতি প্ৰদান কৰিব। হয়তো আপুনি ঘৰতো সেইখন স্থান নাপাব, গাঁৱত নাপাব, হয়তো সমাজত নাপাব, য'তে নহওক আপোনাক এজন দোষী হিচাপে
প্ৰমাণ কৰিব আৰু দোষী হিচাপে মানি ল'ব। আপোনালোকে এনেকুৱা নকৰিব। আৰু আপোনাক এটা অনুৰোধ কৰিম, আপোনালোকে যদিহে বেয়া কাম কৰিব বিচাৰে তাক মই মানা নকৰোঁ, কাৰণ আপোনালোকৰ নিজৰ জীৱনৰ কথা আপুনি যি কৰিব বিচাৰে কৰক, কিন্তু এইবোৰ কৰাৰ আগমুহূৰ্তত এবাৰ নিজৰ ঘৰখনৰ কথা চিন্তা কৰক। ধন্যবাদ। আজিলৈ ভিডিঅ' ইমানে আছিলে। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি লওক আৰু লগত থকা বেল আইকনটো দবাই দিয়ক। যদি মোৰ ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। আৰু আজিলৈ ভিডিঅ' ইমানে আছিলে। ধন্যবাদ। জয় অসম।